নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক জ্ঞানৰ অন্বেষণ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ চেনেলটোত তোমালোকে গণিতৰ দশম শ্ৰেণীৰ তিনিটা ভিডিঅ' পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 পাইছা। তো আজি আমি পাৰ্ট 4ৰ কথা আলোচনা কৰিম। আজি তোমালোকক পুনৰ আলোচনা লেচনটোৰ সূচক আৰু ঘাত, উৎপাদক বিশ্লেষণ এই দুটা চেপ্টাৰৰ ওপৰত মই তোমালোকক এই ভিডিঅ'টো আজি দিম। ইয়াতে সূচক আৰু ঘাতৰ অংক আহিলে কেনেকুৱা ধৰণে তোমালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিবা তাৰ ওপৰত আজি ডিছকাছ কৰিম। তো আমি ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এটা কথা কওঁ, যিসকল পৰীক্ষাৰ্থীয়ে বা যিসকলে এই চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। সূচক আৰু ঘাতৰ বিষয়ে আমি চাওঁ। তো সূচক আৰু ঘাত তোমালোকে জনাৰ আগত তোমালোকে এই সূত্ৰকেইটা প্ৰথমতে জানিব লাগিব। তো এই সূত্ৰকেইটা জনাৰ আগত আমি এটা কথা কি জানো, যে এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে সূচক ব্যৱহাৰ কৰি ইয়াক সংক্ষিপ্ত ৰূপ প্ৰদান কৰা হয়, বা এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যা এটাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ আমি সূচক ব্যৱহাৰ কৰোঁ। কাৰণ কোনো এটা সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলেহে কি হয়, তাক পঢ়িবলৈ, লিখিবলৈ বা তুলনা কৰিবলৈ ইজি হৈ পৰে। তো প্ৰথমতে কি হৈছে, আমি সূচকীয় ৰূপত সংখ্যাবোৰ নিৰ্দিষ্ট প্ৰকাশ কৰিবলৈ হ'লে কি হ'ব, নিৰ্দিষ্ট সিহঁতি বিধি মানি চলিব। তো প্ৰথমটো কি আছে, এ এম পূৰণ এ এন ইকুৱেলটো কি আছে, এ এম প্লাছ এন। এইটোনো কেনেদৰে হ'ল আমি চাওঁ। ঠিক তেনেদৰে আমি পিছৰ বিধিটো বিটো কি আছে, এ টু দি পাৱাৰ এম হৰণ এ টু দি পাৱাৰ এন ইকুৱেলটো কিমান হ'ব, এ টু দি পাৱাৰ এম মাইনাছ এন। মানে আমি এটা কথা গম পালোঁ কি, পূৰণ চিন থাকিলে কি হ'ব, যোগ হ'ব, আৰু হৰণ থাকিলে কি হ'ব, বিয়োগ হ'ব। ঠিক তেনেদৰে একেটা এক্সাম্পলৈ যদি লওঁ, 4 টু দি পাৱাৰ 2 হৰণ 4 টু দি পাৱাৰ 1 আছে, এনচাৰটো কি হ'ব, 4 টু দি পাৱাৰ 2 মাইনাছ 1 মানে কিমান হ'ব, 4 টু দি পাৱাৰ 1। 4 টু দি পাৱাৰ 1 মানে কি, 4 এটাই, অৰ্থাৎ এনচাৰ হ'ব 4। তো এনেদৰে তোমালোকে এই বিধিটো মানিব লাগিব। এটা কথা মনত ৰাখিবা, পূৰণ চিন থাকিলে কি হ'ব, পূৰণ চিন থাকিলে সদায় যোগ হ'ব, আৰু হৰণ চিন থাকিলে সদায় বিয়োগ হ'ব। তো আমি 4 নম্বৰটোলৈ আহোঁ। এইবাৰ আমি কি পালোঁ, এইটো এ টু দি পাৱাৰ এম ইনটু বি টু দি পাৱাৰ এম ইকুৱেলটো কিমান হ'ব, এ ইনটু বি টু দি পাৱাৰ এম। তো আমি কি কৰিলোঁ, আগত কি পাইছিলোঁ, আমি সূচককেইটাকে পাইছিলোঁ, এ পাইছিলোঁ। এইবাৰ কিন্তু ইয়াত এ পালোঁ, ইয়াত বি পালোঁ। যদি সূচক দুটা বেলেগ থাকে তো আমি কেনেদৰে কৰিম, প্ৰথম আমি এ ধৰি লৈছিলোঁ 4, বি এম ধৰিছিলোঁ আগৰ অংকটোত। ঠিক তেনেদৰে আমি এইটো এম ঠিক একেটাই ধৰিছোঁ, এৰো একে ধৰিছোঁ, এ 4 ধৰিছোঁ, এম 2 ধৰিছোঁ, বিটো আমি 6 ধৰি ল'লোঁ। তো ধৰি লোৱাৰ পিছত কি হ'ল, এতিয়া আমি এইটো কেনেকৈ কৰিম, আমাক এতিয়া অংকটো আমি কৰিব লাগিব এইটো মেথডত। তো আমি এইটো কি কৰিম, 4 ইনটু 6, এ বি মানে কিমান হ'ব, 4 ইনটু 6 টু দি পাৱাৰ কি হ'ব, এম মানে 2, 24 স্কুৱাৰ হ'ব। 6 4 যা বা 4 6 যা 24 হয়নে। তো এতিয়া কি হ'ব, 24 ইনটু 24 কিমান হ'ব, 5 7 6। এইটো হ'ব শুদ্ধ এনচাৰ। গতিকে এনেকুৱা ধৰণৰ অংক আহিলে ঠিক এনেদৰে হ'ব। ইয়াৰ পিছত কি আছে, আমি 5 নম্বৰটোলৈ যাওঁ। তো 5 নম্বৰটোত কি আছে, 5 নম্বৰটোত তোমাৰ আছে কি, এ টু দি পাৱাৰ এম হৰণ বি টু দি পাৱাৰ এম ইকুৱেলটো কিমান হ'ব, ইয়াত অকণমান সলনি হ'ব, ইয়াত এ বাই বি টু দি পাৱাৰ এম হ'ব। হৰণ চিন থাকিলে ক'ত সলনি হ'ল চোৱা। তো একেদৰে লিখিলোঁ, আমি 4 লিখিলোঁ। 4 লিখাৰ পিছত আমি কি লিখিলোঁ, 4 টু দি পাৱাৰ 2 ইনটু 6 টু দি পাৱাৰ 2। মানে আমি কি লিখিব পাৰোঁ, এতিয়া এ বাই বি হ'ব, তো 4 বাই 6 হ'ব, টু দি পাৱাৰ কি হ'ব, হোল টু দি পাৱাৰ 2। এইটোতো কটা কটা যাব, কি হৈ যাব, 2 2 4, 2 3 6। তো কি হ'ব, 2 বাই 3 হোল স্কুৱাৰ। হোল স্কুৱাৰটো আমি কি লিখিব পাৰোঁ, ওপৰত 2 স্কুৱাৰ লিখিব পাৰোঁ, তলত 3 স্কুৱাৰ লিখিব পাৰোঁ। মানে কিমান হ'ব, ওপৰত 4 হ'ব, তলত 9 হ'ব। এনচাৰ হ'ব সেইটো। গতিকে এনেকৈ তোমালোকে সূচক আৰু ঘাতৰ অংকবিলাক কৰিব লাগিব। যিকেইটা ইয়াতে তোমালোকৰ সূত্ৰ আছে বা যিকেইটা তোমালোকৰ বিধি আছে, বিধিকেইটা ভালদৰে মনত ৰাখিবা, নিশ্চয় অংকবিলাক সুন্দৰভাৱে কৰিব পাৰিবা। তোমালোকে এনেদৰে সূচক আৰু ঘাতৰ অংকবিলাক চাবা
ইয়াতে মই তোমালোকক প্ৰথম ভিডিঅ'টো প্ৰি টেষ্টৰ যোনখন পেপাৰ দেখাইছিলোঁ 10ৰ তাতে সূচক আৰু ঘাতৰ অংক আহিছে। ইয়াৰে তোমাৰ 11A2 তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো লিখিবা বুলি এই 1 নম্বৰ কুৱেশ্যনটো আহিছিলে। তাতে MCQত অহা নাই, তোমাৰ 1 নম্বৰৰ কুৱেশ্যনত আহিছিলে। তো দিছে যে যোনটো কুৱেশ্যনটো দিছিলে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন বা বিটো আহিব পাৰে, চিটো আহিব পাৰে। এনেদৰে এইকেইটা কুৱেশ্যন ভালকৈ প্ৰেক্টিছ কৰিবা। তো যিহেতু MCQ তোমালোকৰ 45টা আহিব, গতিকে এই কুৱেশ্যনবিলাক ভালকৈ চাবা, নিশ্চয় তোমালোকে পৰীক্ষাত এনচাৰটো কৰিব পাৰিবা। তো ইয়াৰ পিছতে আমি উৎপাদক বিশ্লেষণৰ চেপ্টাৰটোলৈ যাওঁ। তো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগিব অলৰেডি তোমালোকে ক্লাছ 9ত পাইছে, হ'লেও মই তোমালোকক আকৌ এটা সূচক আৰু ঘাতৰ নিচিনাকৈ এটা আভাস দি দিছোঁ, ঠিক আছে। তো উৎপাদক বিশ্লেষণ তোমালোকে কিদৰে কৰিবা? উৎপাদক মানে কি? প্ৰথম কথা হৈছে আমি উৎপাদক মানে কি জানিব লাগিব। তো উৎপাদক মানে হৈছে কি, কোনো এটা অখণ্ড সংখ্যাক তাতকৈ সৰু বা সমান যিবোৰ অখণ্ড সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি, সেই সংখ্যাবোৰেই হৈছে উৎপাদক। তো উৎপাদক বিশ্লেষণ কৰাৰ আগত আমি উৎপাদক মানে কি জানি ল'ব লাগিব। উৎপাদক মানে কি হৈছে যে কোনো এটা অখণ্ড সংখ্যাক তাতকৈ সৰু বা সমান যিবোৰ অখণ্ড সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি, তো সেইবিলাককে কি কৰিছে? উৎপাদক বুলি কৈছে। একটো কি হৈছে? সকলো সংখ্যাৰ উৎপাদক হৈছে, হয়নে? আৰু প্ৰতিটো সংখ্যাই সেই সংখ্যাটোৰ উৎপাদক। আৰু এটা কথা মনত ৰাখিবা, কি উৎপাদক মানে কৈছে কি, যিটো সংখ্যা ধৰা তোমাক কোনোবা এটা সংখ্যা দিলে 2 উৎপাদক উলিওৱা, 2 উৎপাদক কি হ'ব? 2 × 1 হ'ব। 2 সংখ্যাটো নিজেই কি হ'ব? সি এটা তাৰ উৎপাদক। আৰু সংখ্যা এটাৰ প্ৰতিটো উৎপাদকে সংখ্যাটোৰ সঠিক ভাজক। তো তোমালোকে ভাজ্য, ভাজক, ভাগফল এইবিলাক গম পাইছাই, আৰু এইটো চেপ্টাৰ তোমালোকৰ বহুপদত আছে এই চেপ্টাৰটো। তো গতিকে তো এই কথাটো গম পোৱাই যে ভাজ্য ইজুকেলটো ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। তো গতিকে এই কথাটো তোমালোকে জানাই। গতিকে সেই ভাজকটো প্ৰতিটো সংখ্যাৰে এটা এটা সেই কি বুলি কয়, যিটো ভাজক কোনটো হ'ব, সেই উৎপাদকটো ভাজক বুলি কৈছে প্ৰতিটো সংখ্যাৰ। আৰু প্ৰত্যেকটো উৎপাদক কি হৈছে? সেই সংখ্যাটোতকৈ সৰু হ'ব পাৰে বা সমান হ'ব পাৰে। গতিকে এই কথাকেইটা মনত ৰাখিবা। ৰখাৰ পিছত R5ৰ যোনটো অনুশীলনী আছে তোমালোকে চাবা। যিহেতু তোমালোকক তৃতীয় খণ্ডটোহে তোমালোকৰ কাটি দিছে চিলেবাছত, গতিকে এই R5লৈকে তোমালোকে চাবা। কাৰণ উৎপাদক বিশ্লেষণৰ কথা বা উৎপাদকৰ উলিওৱাৰ 2 নম্বৰীয়া কুৱেশ্যন বা 1 নম্বৰীয়া কুৱেশ্যন যিকোনো এটা তোমালোকৰ ইয়াৰ পৰা আহিব। তোমালোকে উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁতে তোমালোকে এটা কেইটামান সূত্ৰ মনত জানাই চাগে। আগত পাইছা, ক্লাছ 5 মানৰ পৰা পাইছা a + b হোল স্কুৱেৰ, হয়নে? a - b হোল স্কুৱেৰ, এই সূত্ৰকেইটা পাইছা নাই? a + b হোল স্কুৱেৰ মানে কি আছিলে? a² + 2ac ab + b স্কুৱেৰ। এইটো এটা সূত্ৰ আছিলে। a - b কি আছিলে? a² - 2ac ab + b স্কুৱেৰ। বা a + b হোল স্কুৱেৰ আমি কেনেদৰে লিখিব পাৰোঁ? আমি কি বুলি লিখিব পাৰোঁ? আমি এনেকৈ লিখিব পাৰোঁ নাই? a + b × a + b, এইটো এনেকৈ লিখিব পাৰোঁ। ঠিক এনেদৰে এইটো আমি কি লিখিব পাৰোঁ? a - b × a - b, আমি এনেকৈও লিখিব পাৰোঁ। তোমালোকক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈনো উৎপাদক বিশ্লেষণ কৰিবা মই এটা দেখাই দিছোঁ। তো x² + 5x + 6 এইটো যদি তোমাক সোধে যে উৎপাদক বিশ্লেষণ পদ্ধতিৰে বা উৎপাদক বিশ্লেষণ কৰা, পদ্ধতিৰে নাহে, উৎপাদক বিশ্লেষণ কৰা, তো কেনেকৈ কৰিবা? প্ৰথম আমি চাব লাগিব ইয়াত কি আছে। প্ৰথম আমি এটা কথা, আমি সলিউশ্যনটো কেনেকৈ লিখিম? প্ৰথম আমি কি কৰিম? x² + 5x + 6 আমি এনেকৈ লিখি ল'ম, হয়নে? তো উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে শেষৰ সংখ্যাটো চাবা। শেষৰ সংখ্যাটো কি কৰিব লাগিব? এনেকুৱা এটা সংখ্যা, এই শেষৰ সংখ্যাটো এনেকুৱা এটা সংখ্যা আমি বাছনি কৰিব লাগিব যাতে উৎপাদক দুটাৰ যোগফলৰ সমষ্টিটো ইয়াৰ সমান হয়, xৰ সহগৰ সমান হয়। গতিকে আমি কি কৰিম? x² + 5x কেনেকৈ পাম? 3 × 2 = 6। আমি জানো 6 মানে কি? 2 × 3, লিখিব নালাগে তোমালোকক, মই দেখাইছোঁহে। আমি কি জানো? 6 মানে 2 × 3। গতিকে এতিয়া আমি 5 পাবলৈ হ'লে কি কৰিব লাগিব? আমি কি লিখিম? 5টো কি লিখিব পাৰোঁ? 2 + 3 লিখিব পাৰোঁনে? × x + 6, আমি এনেদৰে লিখিব পাৰোঁনে?
3 2 5 5 x থাকিলে আমি কি হ'ব ক'ৰ পৰা ল'লো এই 6 পৰা ল'লো 3 দুগুণ 6 আমি এইটো কি কৰিব পাৰোঁ এতিয়া আমি কৰি যাম x² + 2 লগত x পূৰণ কৰিম এইটো এইবিলাক অংক চাগে কিদৰে বীজগণিতীয় বিয়োগ পূৰণ হৰণ কৰে তোমালোকে হয়তো পাই আহিছা এইটোত গতিকে ইয়াৰ ওপৰত মই আৰু ব্ৰিফলি নাযাওঁ গতিকে 2x কৰিলোঁ 2x হ'ল প্লাছ বহিলে 3 কৰিলোঁ 3 × x কৰিলোঁ 28x হ'ল ইয়াত আমি এটা কমন ল'ব পাৰিম ইয়াত আমি কি কমন ল'ব পাৰিম দুইটাতে কি মিল আছে প্ৰথম দুটা কমন ল'ম সেকেন্ড দুটা কমন ল'ম প্ৰথম দুটা কি কমন ল'লোঁ x কমন ল'লোঁ x² আছিলে x দুটা আছিলে x এটা কমন ল'লোঁ ইয়াত কি থাকি গ'ল x থাকিলে প্লাছ ইয়াৰ x টো কমন ল'লোঁ কি থাকিলে 2 থাকিলে ইয়াত যোগ বহিলে যেহেতু যোগ চিন আছে ইয়াৰ পৰা আমি কি কমন ল'ম যাতে x + 2 হয় কি কমন ল'ম 3 আৰু 6 আছে তো আমি ইয়াত কি কমন ল'ম 3 কমন ল'লোঁ 3 কমন লোৱাৰ লগে লগে ইয়াত x থাকি গ'ল আৰু এফালে কি থাকিলে 3 কমন ল'লে কি হ'ব 3 2 6 ইয়াত থাকিলে 2 আকৌ কমন ল'ম x + 2 সমান গতিকে কি লিখিম x + 2 এটা ল'লোঁ আৰু x + 3 থাকিলে x + 3 থাকিলে এইদৰে আমি এইটো হৈছে তোমালোকৰ উৎপাদক বিশ্লেষণৰ পদ্ধতি তো এনেদৰে তোমালোকে উৎপাদক বিশ্লেষণৰ গোটেই অংকখিনি এনেকৈ কৰিব লাগিব তো এইখিনি তোমালোকৰ আছে উৎপাদক বিশ্লেষণ কৰা আছে বিভিন্ন ধৰণৰ আছে উৎপাদকত প্ৰকাশ কৰা আছে বা তলৰ বহুপদ ৰাখি একপদ ৰাখিৰে হৰণ কৰা আছে হৰণ কৰাটো জানাই চাগে উৎপাদকৰ তো এনেকুৱা এক নম্বৰীয়া কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব যেহেতু 45টা কুৱেশ্যন আহিব তোমালোকৰ সমানুপাতৰ পৰা এটা কুৱেশ্যন আহিব বৰ্গ আৰু বৰ্গমূলৰ পৰা এটা কুৱেশ্যন আহিব সূচক আৰু ঘাতৰ পৰা আহিব এটা ঘন আৰু ঘনমূলৰ পৰা আহিব এটা আৰু উৎপাদক বিশ্লেষণৰ পৰা আহিব এটা টোটেল তোমালোকৰ 5টা চেপ্টাৰ 5 নম্বৰ 5টা 1 নম্বৰীয়া কুৱেশ্যন বা 2 নম্বৰীয়া হলো এটা কুৱেশ্যন আহিব গতিকে গোটেই যিখিনি ইয়াত আছে অনুশীলনীবিলাক তোমালোকে খুব ভালদৰে কৰা খুব সুন্দৰভাৱে প্ৰেক্টিছ কৰা কনসেপ্টবিলাক ক্লিয়াৰ কৰা কিদৰে তোমালোকে কুৱেশ্যনবিলাক কৰিব পাৰিবা বা কিদৰে কৰিলে তোমালোকৰ সুবিধা হ'ব গোটেই বস্তুখিনি ভালদৰে চাবা কাৰণ পিছৰ তৃতীয় খণ্ডটো অলৰেডি যোনটো পৰিমিতিৰ চেপ্টাৰ আছিলে সেইটো অলৰেডি তোমালোকৰ কি কৰিছে কাটি দিছে গতিকে এই 5টা চেপ্টাৰ তোমালোকে খুব ভালদৰে পঢ়া 5 নম্বৰ পাবলৈ এই 5টা চেপ্টাৰ পৰা মই 1 নম্বৰকে ধৰিছো ওভাৰঅল এভাৰেজকে যদি হিচাপ কৰোঁ 5 নম্বৰে ধৰিছো 1 নম্বৰীয়া কুৱেশ্যন ব্লুপ্ৰিণ্টত গোটেই কথাখিনি আছে কোনটো চেপ্টাৰৰ পৰা কিমানখিনি কেনেকুৱা ধৰণৰ কি কুৱেশ্যন আহিব তোমালোকে হয়তো স্কুলত তোমালোকক অলৰেডি দিছে মই সেই বিষয়ে আৰু ক'বলৈ নাযাওঁ গতিকে যিখিনি তোমালোকৰ এই 4টা ভিডিঅ'ত মই তোমালোকক যিখিনি দেখালো তো বস্তুখিনি তোমালোকক মই জাস্ট আভাগ এটাহে দিছোঁ মই প্ৰথমতে কৈছোঁ যে তোমালোকৰ কিখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট বস্তু হয় মই সেইটো কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ তোমালোকক এই ভিডিঅ'কেইটা বনাইছোঁ গতিকে যিখিনি দেখালো ভিডিঅ'কেইটাত তো কিবা যদি তোমালোকে বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু কি কয় প্ৰত্যেকটো বস্তু খুব কনসেপ্ট ক্লিয়াৰ কৰি খুব খৰচি মাৰি পঢ়া যাতে এক্সামত আহিলে তোমালোকৰ এই 5 নম্বৰটো যাতে তোমালোকৰ হাতৰ পৰা হেৰাই নাযায় তো ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ মই বহুপদ আছে বহুপদৰ কি কুৱেশ্যন আহিব পাৰে কেনেকুৱা কুৱেশ্যন আহিব পাৰে তো মই তোমালোকক ধুনীয়াকৈ কৰি দেখাম বা মই তোমালোকক দেখাই দিম এইকেইটা বস্তু চাবা আৰু ইয়াৰ পিছত চেপ্টাৰ ৱাইজ মই বিজ্ঞানৰ ভিডিঅ' প্ৰস্তুত কৰি আছো বিজ্ঞানৰ ভিডিঅ' তোমালোকক ইয়াৰ এইটো ভিডিঅ'ৰ পিছতে তোমালোকে চেনেলত মোক বিজ্ঞানৰ ভিডিঅ' দেখিবলৈ পাবা প্ৰত্যেকটো চেপ্টাৰ ৱাইজ মই বিজ্ঞানৰ ভিডিঅ' বনাই থৈছোঁ তো এটাতে গৈ আপলোড কৰিম গতিকে এনেদৰে ভিডিঅ' আগলৈ পাই থাকিবলৈ ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা তো অহাকালি পিছৰটো ইয়াৰ এইটো ভিডিঅ'ৰ পাছৰ যিটো ভিডিঅ' তোমালোকক আপলোড কৰিম এইটো বিজ্ঞানৰ প্ৰথম চেপ্টাৰ তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত তাৰ মোষ্ট ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন সেই গোটেই কুৱেশ্যনখিনি মই তাতে ডিসকাস কৰা দেখাই দিম হাইলাইট কৰি দিম বুকৰ পৰা তো সেইকেইটা বস্তু তোমালোকে খুব সুন্দৰভাৱে চাবা কাৰণ বিগত পৰীক্ষাত আগত যোনকেইটা পৰীক্ষা হৈছে তাত সেইবিলাক কুৱেশ্যন আহিছে তো গতিকে মই বিচাৰি তোমালোকক প্ৰায় 10 বছৰ তোমালোকৰ মোৰ ওচৰতো 10 বছৰ পেপাৰ আছে কিন্তু তোমালোকক 2017ৰ পৰাহে মেবি তোমালোকৰ এই কোৰ্সটো ৰেগুলাৰ হৈ আছে তো গতিকে আগৰ কিতাপবিলাকটো সলনি হৈছে তো গতিকে নতুন শিক্ষানীতিৰ মতে তোমালোকৰ এতিয়া পেপাৰ আৰু কনসেপ্টবিলাক অকমান সলনি হৈছে মই যিমান পাৰো মোৰ ফালৰ পৰা মই হিমানখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম তো তোমালোকে চাবা আৰু ভিডিঅ'টো আকৌ কৈছো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা
আৰু লগতে যদি নতুনকৈ চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো দবাই দিবা যাতে মই কিবা এটা ভিডিঅ' দিলে তোমালোকে নটিফিকেশ্যনত পাই যোৱা। আজিলৈ ইমানেই, ধন্যবাদ।